উফ কি যে গৰম পৰিছে নহয়নে আৰু এই গৰমত বেলেগ তৰকাৰী ভালো নালাগে গতিকে ভাবিলোঁ পানীলাওৰে মাছৰ তৰকাৰী খাম বুলি আৰু মাহীক ক'লোঁ বনাবলৈ মাহীয়ে কিন্তু গোটেই মাছ চাছ ধুই ধুনীয়াকৈ ৰেডি কৰি ল'লে ৰৌ মাছ আছিলে ডাঙৰ আৰু এয়া লাও পানীলাওটো মানে ধুনীয়াকৈ বাকলি গুচাই সুন্দৰকৈ কাটি টুকুৰা কৰি লৈছে আৰু নিমখ হালধি জলকীয়া গুড়ি এইবোৰ দি পেলাই মানে মাছখিনি এতিয়া সানি ল'ব আৰু সানি লৈ এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব এয়া মাহীয়ে বনাই আছে আৰু বহুত টেষ্টি বনাইছিল লাও তৰকাৰীটো যিহেতু গৰম বহুত পৰিছে বেছি গ্ৰেভি খাবলৈ মন নাযায় গতিকে মাহীক ক'লোঁ যে আজি পানীলাও আৰু মাছ বনাবা আৰু পানীলাও আৰু মাছ এয়া মাহীয়ে তৰকাৰী পূৰা ৰেডিয়ে কৰিছে মছলা ভুনি লৈ তাতে পানীলাওখিনি অলপ সিজাই ল'ব আৰু সিজাই লোৱাৰ পাছতে এই ফ্ৰাই কৰি থোৱা এইখিনি মাছখিনিও ফ্ৰাই হৈ গৈছিলে আৰু ফ্ৰাই কৰি থোৱা মাছখিনি পানীলাওৰ যিহেতু সিজিয়ে গ'ল এতিয়া এয়া ওপৰত দি দিছে সুন্দৰকৈ আৰু বিশ্বাস কৰিব বহুত জুতি লগা হৈছিল তৰকাৰীটো বহুত য়াম্মি হৈছিলে আৰু এনেকুৱা গৰম যিহেতু ছেপ্টেম্বৰ মাহতো এনেকুৱা গৰম বাপৰে বাপ আৰু একো খাবলৈ মন নাযায় গ্ৰেভি তৰকাৰী গতিকে এনেকুৱা পানীলাওৰ আঞ্জা মানে আৰু কোনে কোনে খাইছে এনেকুৱা বিশেষকৈ এইকেইটা গৰমৰ দিনত আৰু জনাবচোন যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এণ্ড কমেণ্ট কৰিব ধন্যবাদ।